টু ট্ৰেভেল ব্লগলৈ স্বাগতম। আজি আমি আহিছোঁ বঙাইগাঁও। এয়া ইলেকশ্যন ডিউটিত আমি ৰিজাৰ্ভৰ কাৰণে আহিছোঁ। এইফালে আমাৰ বিশ্বই বনাই আছে ভাত। এইফালে আমাৰ ববু আছে, ববুৱে একদম মাছ বনাইছে, লাগি গৈছে। এয়া ডেকাটা একদম পূৰা খানা ৰেডি। অঁ, এইফালে আমাৰ গণেশ দা কি বনাইছা? কণী বাৰু যিয়ে নহয় কিবা এটা বনাই আছা। আৰু এইফালে মনটো সকলো আছে। আমি একদম বঙাইগাঁও এই ইলেকশ্যন ডিউটি মাৰিব আহি গাড়ী চাওক এখনকৈ গোটেই খাৰা কৰি লৈছোঁ আৰু আগত ভাত বনাই আছে সকলোৱে। আৰু এইফালে আমাৰ জয়ন্তদাৰ খানা হ'লে অঁ খাব পৰা হ'লে কি অঁ চাবা কি হৈছে তোৰ গেছ জ্বলা নাই নেকি? হা গেছটো দেখোন এক চাইডে জুমাৰে আৰু এনেকুৱা নিলাকি নাম হয় নেকি? আৰু ডাঙৰ কি বহি আছে? আৰু এইফালে আছে সৰু চলিকা আৰু ভাত বনাই আছে। আৰু এইফালে আছে বাসন্তী কি বনাইছে আমি চাই যাওঁ। দা কি বনাইছা? ব্ৰইলাৰ ঐ হ'লে নাই এই খানা বনাই আছে ষ্টভ বা বঢ়িয়া। এইফালে আমাৰ দিলীপ দা পূৰা খানা বনোৱাত ব্যস্ত। নাই অলপ বনা আৰু এইফালে চেক্টৰ নম্বৰ এইবিলাক খালী আছে। কালি ৰাতিপুৱা গাড়ীবিলাক ফিল হৈ যাব। এতিয়া আমি দূৰৰ গাড়ীবিলাক আহি পেলাই ইয়াতে জমা হৈছোঁ। আৰু এতিয়া আমাৰ ইয়াত ডেন্স চলি আছে। ডেকাটা আৰু মনোজে পূৰা ডেন্সত ব্যস্ত। আমি যাবলৈ ওলালো এনেকুৱা ডেন্স আৰু জীৱনত দেখা নাপাব। এইটো চাই লওক আমাৰ ডেকাটা ডেন্স, বিহু ডেন্স। এইবিলাক আমাৰ চিনিয়ৰ মানুহ। আপুনি নগলেও চাওঁ কি আছে আৰু সেইয়া মাংস সেনেকৈ আছে হৈছে। আজি কোনবেলা ভাত খাবি? এতিয়া 9টা বাজে। ভাত খালি নাই? খালো ভাত খালি? এতিয়া আমাৰ ভেকচিন প্ৰতিযোগিতা আৰম্ভ হ'ব। খানা খাব এই খানা হয় নাই অহন অহন বানা হয় নাই পরে আস ও কাহা অল্প পরে আস পরে আমি অল্প পরে আস যে বানান লাগবো বানাব নাকছে খিদা লাগছে আর খিদা অল্প আল্লাহ আল্লাহ দোয়া করব এটা তো আম করো লাগবে আল্লাহ দোয়া করব হ্যাঁ আল্লাহ খিলাইবো তোরা বস না ইনু যাও উনু যাও না উনু গাড়ির সাথে যাও না কে আর বাদ হলে আমি ডাকবো তোমারে দেখবো। হ্যাঁ এই গেরা তোমার বাড়ি কোথায়? বাড়ি হ্যাঁ বাড়ি তো অল্প দূর আছে ভাই। তুমি অন্ত কেরা আছো? না বলেছি
আসপনাটো শুনা গৈছি এইফালে আমাকে বোলাইছি ওই যে জোনা বছৰে আসপ আৰু না দূৰ আৰু এইফালে আমাক ছাৰে লৈ আহিলে আমাক চেণ্টাৰবিলাক দেখুৱাই লৈ যাব এতিয়া চেণ্টাৰটো আমি চাই পেলাই আমি আকৌ গুচি যাম আমাক কোনটো কোনটো চেণ্টাৰৰ পৰা আমাৰ ছাৰক দেখুৱাই দিব এইফালে আমাৰ শংকৰদেৱ আৰু এইফালে আমাৰ গাড়ীৰ লেবেলবোৰ লগাই আছে এতিয়া ছেক্টৰৰ লেবেলবোৰ লগাই আছে ক'ত ক'ত যাব লাগিব আৰু এইফালে আমাৰ এই বঙাইগাঁও এখন পাৰ্কিঙত অকল ছেক্টৰ অফিচৰ কাৰণে সৰু গাড়ীবোৰ আৰু পুলিচ ফ'ৰ্চৰ কাৰণে মেজিকবোৰ ৰাখিছে আমাৰ ডাঙৰ গাড়ীৰ কাৰণে এখন বেলেগ পাৰ্কিং ৰাখিছে পিছফালে আৰু এইফালে পুলিচ ফ'ৰ্চ থাকিব পাৰে আমাৰ ড্ৰাইভাৰ বহা ৱেইটিং ছিট আছে আৰু এইফালে এখন ড্ৰাইভাৰ বহা ৱেইটিং ছিট আৰু ট্ৰেন্সপৰ্ট চেলটো আছে ট্ৰেন্সপৰ্ট চেলত আমাৰ সকলো নথি পত্ৰ জমা দিয়া আছে আৰু এইফালে আমাৰ ডাঙৰ গাড়ী পাৰ্কিং কৰিবলৈ ৰেডি হৈ আছে আৰু এতিয়া আমাৰ সকলো ৰেডি ভোটৰ বাকচবিলাকো আহি আছে গাড়ীবিলাক উঠি আছে আমাৰ ছেক্টৰ অফিচাৰো আহিছে উঠিছে আমাৰ মানুহ উঠিছে এটা দুটা ভোটৰ বাকচবিলাকো আহি আছে আৰু ইয়াৰ পিছতে আমি ইয়াত লাইনত গুচি যাম গৈ আমি ঠিক আমাৰ নিজৰ চেণ্টাৰবোৰলৈ গুচি যাম যাই আপোনালোকে চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এটা অন্য ভিডিঅ' লৈ আহিম আপোনালোকলৈ নতুন ভিডিঅ' চাই থাকিব আৰু এতিয়া আমি আহি পালোঁ শংকৰদেৱ হাইস্কুল এতিয়া আমাৰ ডিউটি শেষ এতিয়া আমি গাড়ী চাইড লগাই ঘুমাম ভিডিঅ'টো চাই থাকিব যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব